নমস্কাৰ এই ভিডিঅ'টোত মই ইয়নিংৰ বিষয়ে ক'ম ইয়নিং মানে জানেনে আমি যে টোপনি ধৰিলে আমি হামি কৰো এই ইয়নিংটো কিয় হয় জানেনে আহক জানো আমাৰ যেটা বহুত বেছি টোপনি ধৰে তেতিয়া আমাৰ ইয়াত এটা মঙহ থাকে হেতু হল লেটাৰেল টেৰিগয়েড মাসল আমি যেটা সুবাও আমাক সুবাবলে 4টা মঙহে হেল্প কৰে সেই মঙহ কেইটা ভিতৰত এটা মঙহ হল লেটাৰেল টেৰিগয়েড সেই লেটাৰেল টেৰিগয়েডৰ ভিতৰত মানে কিছুমান তেজৰ হিৰা থাকে প্লেক্সাস অফ ভেইন থাকে এই লেটাৰেল টেৰিগয়েডৰ ভিতৰত তো আমি যেতিয়া ইয়নিং কৰো আমি যেতিয়া হামি কৰো তেতিয়া এই লেটাৰেল টেৰিগয়েডটো কন্ট্ৰেক্ট কৰে আৰু এই লেটাৰেল টেৰিগয়েডটো কন্ট্ৰেক্ট কৰাৰ লগে লগে মানে ইয়াৰ ভিতৰত থকা তেজৰ হিৰাবোৰক কন্ট্ৰেক্ট কৰে আৰু তাৰ ভিতৰ তেজবোৰ ব্ৰেইনলৈকে পঠায় আৰু ব্ৰেইনত ব্লাড সাপ্লাইটো বাঢ়ি যায় আৰু তেতিয়া আমাৰ টোপনিটো অলপ কমাই দিয়ে তো আমাৰ টোপনি ধৰিলে সেই কাৰণে আমাৰ ইয়নিং তো এই লেটাৰেল টেৰিগয়েডটো কন্ট্ৰেক্ট কৰি পেলাই ব্লাড সাপ্লাইটো ব্ৰেইনত বঢ়াই দিয়ে ইয়নিংৰ কাৰণে আৰু তেতিয়া আমাৰ টোপনি ধৰিলে অলপ টোপনিটো কমাই দিয়ে আৰু টোপনি ধৰিলে সেইকাৰণে ইয়নিং এই লেটাৰেল টেৰিগয়েডৰ নিচিনা আৰু এটা মঙহ আমাৰ দেহত আছে সেই মঙহটো হল সোলিয়াছ মাসল আমাৰ কলাফুলৰ ভিতৰত এটা মঙহ থাকে সেই মঙহটোৱে হল সোলিয়াছ মাসল এই সোলিয়াছ মাসলটো যেতিয়া আমি খুজ কাৰো কলাফুলৰ ভিতৰ এই সোলিয়াছ মাসলটো কন্ট্ৰেক্ট কৰাৰ লগে লগে তাৰ ভিতৰটো এই তেজৰ হিৰাবোৰ প্লেক্সাস অফ ভেইনবোৰ কন্ট্ৰেক্ট কৰে আৰু তাৰ ভিতৰ তেজবোৰ পঠাই হাৰ্টলৈকে আৰু হাৰ্টত ব্লাড সাপ্লাইটো মেইনটেইন হয় আৰু গোটেই বডিত ব্লাড সাপ্লাইটো তেনেকৈ মেইনটেইন হয় কিন্তু যদি আমি বহুত সময় এটা জায়গাতে থিয় হৈ থাকো আমি খুজ কাৰা নাই বহুত সময় থিয় হৈ থাকো তেতিয়া আমি খুজ কাৰা নাই কলাফুলৰ ভিতৰ মঙহটো কন্ট্ৰেক্ট কৰা নাই আৰু হাৰ্টত ব্লাড সাপ্লাইটো কমি যায় কাৰণ ই কন্ট্ৰেক্ট কৰা নাই তো ব্লাড সাপ্লাইটো ওপৰলৈকে নপঠায় তো হাৰ্টত ব্লাড সাপ্লাইটো কমি যায় আৰু হাৰ্টত ব্লাড সাপ্লাই কমিছে মানে হাৰ্টৰ পৰা ব্লাডটো ওলোৱাটোও কমিছে আৰু তেনেকৈ ব্ৰেইনত ব্লাড সাপ্লাইটো অলপ কমি যায় আৰু আমাৰ মূৰ ঘূৰাই পৰি যাওঁ আৰু ব্লেকআউট হয় তো এইটোৱে মেইন ৰিজন ব্লেকআউট হোৱা তো ইয়াৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ বহুত সময় যদি এটা জায়গাতে আমি থিয় হৈ থাকো আমি খোজ কাৰণে বহুত সময় এটা জায়গাতে থিয় হৈ আছো আমাৰ যদি ব্লেকআউট হ'ব ধৰিছে মূৰ ঘূৰাব ধৰিছে বা মূৰ ঘূৰাটো যদি আমি প্ৰিভেন্ট কৰিব বিচাৰিছো তেতিয়া আমি কি কৰিম আমি এখন ভৰি অল্টাৰনেটলি আঠুটো আমি বেকআপ কৰি থাকিম আমি যে বেকআপ কৰো আমি অল্টাৰনেটলি এটা আঠু বেকআপ কৰি থাকিম আৰু আঠুৰ তলৰ গাঁঠিটো লৰচৰ কৰি থাকিম যাতে কলাফুলৰ ভিতৰ মঙহটো লৰচৰ কৰে আৰু কন্ট্ৰেক্ট কৰে আৰু তেতিয়া ব্লাড সাপ্লাইটো হাৰ্টত মেইনটেইন হৈ থাকিব ব্ৰেইনত মেইনটেইন হৈ থাকিব তেনেকৈ আমাৰ ব্লেকআউটছ নহব আমাৰ মূৰ নুঘূৰাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে ফিউচাৰৰ আপডেটবোৰ আপোনালোকে পায় আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ